এক করুণ ঘটনা সংঘটিত হৈছে দেৰগাঁৱত। যি করুণ ঘটনাৰ বিৱৰণ শুনি দুখ লাগিব আপোনাৰ। সুৰা পাই ই ৰিক্সা চালকে প্ৰাণ ল'লে এটি 2.5 বছৰীয়া কণমানিৰ। ছোৱালীক চিভিলত গৈ ভকক বমি কৰিছে, চিভিলত খুৱাই থৈ দিছে। তাৰপৰা আমাৰ বোৱাৰীয়ে লৈ গৈছে তুলি পেলাই নি যোৰহাটলৈ। এতিয়া ডিব্ৰুগড়লৈ নিয়ে বাটতে ডেড বডি হৈছে। সেইটো বিচাৰটো কৰিব লাগে। এতিয়ালৈকে মানুহ আহিব নালাগে নে 10টা 12টা বাজিলে। এই অকণমানি ছোৱালী বৰ ডাঙৰ হ'লহেঁতেন তেতিয়াও বেলেগ কথা আছে। এই মানুহকেইজনী কি হৈছে সেইটো বিলাইটো এতিয়ালৈকে বিচাৰ হৈছে জানো? মদ খাই আছে সেইখিনিত আহি পেলাই ছোৱালীজনী লুটি খুৱাই এইটো ফাটি গৈছে, ছোৱালী ফাটি গৈছে। এইটো বুকু চুট পাইছে। এতিয়া পুলিচে আহি ড্ৰাইভাৰকে বাপেককে ধৰিব লাগে। তাক কৈছে এইফালে যাওঁ, ই কৈছে এইফালে আনি, এইফালে আনি এইখিনি লুটি খাই ছোৱালী পৰি গৈছে। এতিয়ালৈকে বিচাৰ ল'ব লাগে। ড্ৰাইভাৰ মদ খাই আছে, আহি লাহেকে পলালে আৰু গৈছে ছোৱালী। এইটো বিচাৰটো কৰক আকৌ। ৰাইজখন কেলে আছে? এই অকণমানি ছোৱালীজনী ঢুকাই গ'ল। এই ঘটনা সংঘটিত কৰি পলাতক ই ৰিক্সা চালক। বৰ্তমান পলাতক ই ৰিক্সা চালকক গ্ৰেপ্তাৰৰ দাবী দেৰগাঁৱৰ স্থানীয় ৰাইজৰ।